গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে। আজি ৰাতিপুৱাই পিঁয়াজ কটাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যোৱাকালি বিহু চোৱা হ'ল, সেইবাবে আজি উঠাত অলপ দেৰি হ'ল। আজি চন্দ্ৰগ্ৰহণ লাগিছে, সেইবাবে ছোৱালী স্কুলো বন্ধ আছে। ৰাতিৰ ভাত ভাজিবলৈ লৈছোঁ, ঠাণ্ডা ভাত। যোৱাকালি বাহিৰতে খালোঁ, ঘৰত নাখালোঁ, মাহঁতে বনাই থৈছিল। এতিয়া সেইবাবে ভাতকেইটা ভাজি লওঁ, ভাজি গৰম কৰি খাওঁ। বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ লাগিব। আজিৰ পৰা ধৰি কেইবাদিনৰ আগতে 15 দিন আগতে সূৰ্যগ্ৰহণ লাগিছিল। ঠিক কাৰেক্ট আজি 15 দিনৰ পিছত চন্দ্ৰগ্ৰহণ লাগিছে, সেইবাবে এই চন্দ্ৰগ্ৰহণটো মনা হ'ব। অতি দৰকাৰী কথা যে গৰ্ভৱতী মহিলাসকলে এই চন্দ্ৰগ্ৰহণটো ভালদৰে মানিব লাগে। মই সেইবাবে দিনতে সকলো কাম কৰি আজৰি হৈ ল'ব লাগিব। বিলাহীখিনি সিজি হ'লে আৰু এতিয়া ভাতখিনি ইয়াত দি দিম। এইফালে বেটিক পঢ়িবলৈ কৈছোঁ। স্কুল বন্ধ যদিও নপঢ়িলে নহ'ব নহয়, সেইবাবে তাইকো পঢ়াই আছোঁ, এইফালে বনায়ো আছোঁ। আমাৰ চৰাই দুটা, ঘৰটো বৰ লেতেৰা হৈ আছে, চফা কৰি দুইটাকে দানা পানী দি দিওঁ। ঘৰত জীৱ জন্তু থাকিলে ভাল লাগে, আৰু যিহেতু জীৱ জন্তু আনিছোঁ যেতিয়াই পালন পোষণ কৰিবই লাগিব। এয়া বেটিকো ভাতকেইটা খুৱাই লওঁ। তাই ৰাতিপুৱা বাকী বস্তু একো নাখায়, সেইবাবে মই ভাতেই খুৱাই দিওঁ। দিনটোলৈ তাই পেটটো ভৰি থাকে, আমনি নকৰে, খেলি থাকে। এইফালে মানুহজনো অলপ ওলাই গৈছিল বজাৰৰ ফালে, আহি পালে। এতিয়া দুইজনে খাই লওঁ।